আহিছে মানুহ ক'ৰ পৰা আহিছে 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 মানুহ ক'ৰ পৰা আহিছে হা ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা क्या है और कौन कहाँ से है खोपड़ी में थी यहाँ अभी देखो जो एने धोने यहाँ असले उससे भी तो है असले ऐसे गुस्सा हो रहा है एने धोने असले ধুবুৰীৰ পৰা ইমান মানুহ আহিছে ৰাতিপুৱাৰ পৰা 10 টকা 5 টকা দিওঁতে দিওঁতে ইয়াৰ প্ৰফিট কৰিম নে হেৰক দিম কিমান মান মানুহ দেখিছে हर जगह घूमता है अपना महाराष्ट्र अपना जिला जालौन सब जगह घूमता है এইবোৰ সব ধুবুৰী পৰা আহিছে মিয়া খেদাটো মিয়া হে এই মানে হেৰি এই নিউজ কৰি আছিলে এই ডাঙৰ এই পাথৰটো মই বজাৰ কৰি আছো এই ডাঙৰ পাথৰটো তাৰ মূৰত মাৰিব লৈছে থানালৈ পঠাই দিব লাগে আৰু ফোন কৰি ক'ৰ পৰা আহিছে হা ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা क्या है और कौन कहाँ से है खोपड़ी में थी यहाँ अभी देखो जो एने धोने यहाँ असले उससे भी तो है असले ऐसे गुस्सा हो रहा है एने धोने असले ধুবুৰীৰ পৰা ইমান মানুহ আহিছে ৰাতিপুৱাৰ পৰা 10 টকা 5 টকা দিওঁতে দিওঁতে ইয়াৰ প্ৰফিট কৰিম নে হেৰক দিম কিমান মান মানুহ দেখিছে এতিয়ালৈকে 20 জনমান দেখিলোঁ কেতিয়াৰ পৰা এইবোৰ মানুহ আহিছে মই দোকান খুলিছোঁ পৰহি পৰাই দেখি আছোঁ কি আচলতে মানে কেনেকুৱা ধৰণৰ মানুহ এইবোৰ মানুহ মানে সেইফালৰ পৰা খেদি দিয়া মানুহে নেকি যতটো সম্ভৱ কেনেকুৱা ধৰণৰ মানে উচ্ছেদিত মানে তেওঁলোকৰ কিছুমান এতিয়া মুছলিম ফ্ৰণ্টবোৰ কেনেকুৱা ধৰণৰ চলন ফুৰণ বুলি কয় তেওঁলোকে সেন্দুৰো লৈ থাকে কিছুমানে সেন্দুৰ নলয় আৰু কিছুমানে বাচ্চা এটাৰ লগত থাকে আৰু এটা বাচ্চাৰ লগত হেৰি কৰি থাকে খোজকাঢ়ি ঘূৰি ফুৰে তেওঁলোকেও বিচাৰে বাচ্চাটোও বিচাৰে ইমানখিনি মানুহ ক'ৰ পৰা আহিছে ইয়ালৈ মানে আহিয়ে আছে আপোনালোকে সোধোতে ক'ৰ পৰা বুলি কৈছে ধুবুৰীৰ পৰা আহিছোঁ বুলি কয় ধুবুৰীৰ পৰা আহিছোঁ বুলি কয় স্কিপ কৰি দিয়া নহয় বিশেষ শিৱসাগৰত এতিয়া মই দেখিছোঁ যে এনেকুৱা অচিনাক্ত মানুহকেইটা যোনে কি নিজৰ অসমীয়া ভাষাটো নাজানে এনেকুৱা ভাষা কথা পাতে যে ঢাকাইয়া বাংলা নিচিনা আৰু এনেকুৱা প্ৰায় গলি ভৰ্তি ঘূৰি আছে সিহঁতি চব জেগাত যায় পইচা তোলে নহ'লে কাম বিচাৰে আৰু আমাৰ মানুহকেইটা এনেকুৱা আছে এনেকুৱা মানুহকেইটাক পইচা দিয়া অপৰাধ আৰু কাম দিয়া অপৰাধ এতিয়াও যদি আমি সজাগ নহওঁ আজি যিটো ৱেষ্ট বেংগলৰ যিটো অৱস্থা হৈছে বা বাংলাদেশৰ যিটো অৱস্থা হৈছে এই বাংলাদেশৰ হ'বলৈ যদি আমি এতিয়া সচেতন নহ'লোঁ কালি পৰহি বাংলাদেশ হ'ব আৰু সেইটো কাৰণে অন্য দায়ী নহয় আমিয়ে দায়ী হওঁ আমাৰ শিৱসাগৰ ৰাইজ বা অসমৰ বাকীকেইটাহে দুখী হ'ব আপুনি দেখিছে এতিয়া অফিচিয়েলি মোৰ দেন 40% মানে আলপসংখ্যাকেইটা পপুলেশ্যন বাঢ়িছে তো জিঅ'গ্ৰাফিকেলি যেনেকৈ আৰু বিশেষকৈ ডেম'গ্ৰাফিকি যিটো চেঞ্জ হৈছে যিটো চেঞ্চাছ হ'ব সেইটো চেঞ্চত পাই মেলি আপোনালোকে যদি দেখিব তো সেইটো দিন দূৰ নাই যে ইহঁতি আমাতকৈ ওপৰত 50% ওপৰতকৈ পাবগৈ সেইকাৰণে এতিয়া সচেতন হোৱা দৰকাৰ এনেকুৱা মানুহ কোনো ৰাখিব নালাগে লগে লগে পুলিচক খবৰ দিব লাগে আৰু লগে লগে ইহঁতক যেনে তেনে বিদেশী কোনো ধৰণৰ কাম দিব নালাগে পইচাও দিব নালাগে কামো দিব নালাগে আজি কোনোবা বিধায়কে কৈছে শিৱসাগৰত সন্দেহযুক্ত মানুহ নাই আমি ডাঠি কৈছোঁ শিৱসাগৰত সন্দেহযুক্ত মানুহ আছে যোৰহাটত আছে শিৱসাগৰত আছে ডিব্ৰুগড়ত আছে তিনিচুকীয়াত আছে সন্দেহযুক্ত মানুহ আছে